ক'ত লাগিছে? দাৰে মাৰে, কিহেৰে মাৰিছে? দাৰে মাৰিছে। খুলি মানে একদম মাৰিছে ঘাপ আৰু আপোনাক প্ৰথম মোক মাৰিছে প্ৰথমত। তাৰপৰা সৰু ছোৱালীজনী ধৰিব আহিছিলে, তাকো হাতত উল্টা পুল্টা ঘপিয়াই দিলে। পিছত আৰু মই ইফালেতো তেজ এইখিনিতে ক'ত কি পাইছিলে? ৰাতিপুৱা ইয়াত পাইছে। ইয়াতে বস্তুবিলাক সামগ্ৰীবিলাক গোটেই ইয়াতে। আইচিয়ে ফোন কৰিছে ৰমা, এনেকুৱা ঘটনা এটা হৈছে, গম লচোন পাতৰ ক'লে। তাৰপৰা সি পাই পেলাই লগে লগে ডিজেণ্টৰ ঘৈণীয়েকক মাৰিলে। ডিজেণ্টৰ ঘৈণীয়েকে ক'লে হয়, ঘটনাটো হয় বুলি পেলাই। তাৰপৰা ৰাতিপুৱা এতিয়া মই লগ পাই পেলাই জানো অলপ বুলি পেলাই সেই ধৰ্মেন্দ্ৰ ঘৈণীয়েকক লগ ধৰিলোঁ। লগ ধৰি পেলাই আকৌ দেৱে মাকত মইহে তিনিজনীয়ে পঠাই আহিলোঁ। কি আপোনাক এইটো মাৰিছে নেকি? দাৰে ভালকৈ পঢ়িলে নেকি? কেই জেগাত ঘাপ পৰিছে আপোনাৰ? আপোনাৰ সন্মুখতে আপোনাৰ পত্নীক কাটিছে নেকি? মই মানে চাইডত চকু কাটাৰ লগে লগে নেদেখা হৈ গ'ল। সৰু ছোৱালীজনীকো হাততে দুখন হাতত কাটি দিলে। দি পেলাই তাৰপিছত আমি বাহিৰত আহি বাপেকে জীয়েকে সেই শুই আছিলে মানে এনেকৈ বেলেগে জাপি পেলাই তাৰ মাইকে। আচ্ছা, এতিয়া আৰু ভিতৰত দিলে আৰু পিছফালৰ পৰা মাৰি গ'ল। আপোনালোকৰ সন্মুখতে ক'ব গ'লে আৰু আপোনালোকে বাহিৰত ওলাই আহিছে? হয়, বাহিৰৰ পৰা মানে ভিতৰত ঘটনাটো শুই আছিলে, শুই থকা জেগাতে মাৰি দিলে। তাৰপৰা তই আঁতৰি আহিলি? আঁতৰমান মই বেহুচি হৈ গ'লো। পূৰা পানী নিচিনা ওলাই গৈছে কোমল জেগাত আকৌ দে যি হ'ল আৰু তাকে দুখ নকৰিবি দে। সেইটো পুলিচে ক'ত কাটিছে তোমাৰ? ক'ত লাগিছে? দাৰে মাৰে, কিহেৰে মাৰিছে? দাৰে মাৰিছিলে। কেইটা ৰাতি? তুমি ক'ত আছিলা তেতিয়া? লগত মা দেউতা আছিলে ন? তুমি শুই আছিলা নেকি যেতিয়া মাৰিছে? কেই জেগাত মাৰিছে তোমাৰ? দুই তিনি জেগাত মাৰিছে ন? তুমি দাও ধৰি দিছিলা নেকি কাটোতে? চাকু আছিলে নে দাও আছিলে? অলপ চাকু নিচিনা দেখা পায় আৰু এখন বোলে ডাঙৰ বুলি কৈছে। তোমাক সৰু দাওৰে মাৰিছে? তেতিয়া পাইছে বুলি শুনা পালোঁ, আহি দেখিলোঁ তাত মানে ধৰক আপোনাৰ কি বুলি অসমীয়াত ঘট বুলি কয়, চুলি চোচা ফণি আৰু ধৰক যিখিনি নেকি ধৰক পূজা সামগ্ৰী যেনিবা ধৰক সেন্দুৰ, সেইবিলাক সকলোবোৰ বস্তু তাতেই পোৱা গৈছে। আৰু ছোৱালীজনী য'ত নেকি উদ্ধাৰ কৰা হৈছিলে বা পোৱা হৈছিলে তাতেই গোটেইখিনি বস্তু পোৱা হৈছে। কাঁচি এখন আছে আপোনাৰ, এভিডেঞ্চ হিচাপে পুলিচে লৈ গৈছে। তাত মানে চুলি লাগি আছে, সেইখিনি বস্তু গোটেই লৈ গৈছে। অলৰেডি SP ছাৰো আহি গৈছিলে, এডিশ্যনেল SPও আহিছিলে। গছৰ তলতে পাইছে? গছৰ তলতে পাইছে। আমি যেতিয়া নেকি বিচাৰি আহিছিলোঁ প্ৰশাসনৰ মানুহ আছিল লগত, আমি এইখিনিলৈকেহে দেখা পালোঁ তেজৰ চেগুৰাটো, বাকীটো দেখা নাপালোঁ যে ইয়াতে ধৰক ঘূৰি পেলাই আছে। আমিতো নাজানো আৰু ইমান 25-30জন মানুহে যিহেতু টৰ্চ লৈ পেলাই বিচাৰিছোঁ, পোৱা নাই যিহেতু ক'ত আছে কেনেকৈ গম পাম নি? ৰাতি নাপালে ৰাতিপুৱা পাইছে তাইক? ৰাতিপুৱা ঠিক এইখিনি এৰিয়াতে পালোঁ আৰু লুকাই আছিলে হ'বলা। আমিতো কেনেকৈ গম নাপাওঁ। মইতো গোটেই ৰাতিটো থাকিলোঁ যিহেতু, অকণমান ঘৰলৈ যাওঁ বোলো, ঘৰৰ লাইটকেইটা ছুইচ অফ কৰোঁ বুলি পেলাই গ'লোঁ। তেতিয়া মানে মানুহ হাল্লা চিল্লা দেখিছোঁ আৰু মানে শুনিছোঁ আৰু